নমস্কাৰ বন্ধুসকল, মই পিংকি আৰু মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকে হয়তো থাম্বনেইলটো দেখি নিশ্চয় গম পাইছে মই কি ওপৰত ভিত্তি কৰি ভিডিঅ'টো বনাব গৈ আছোঁ। গতিকে ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। আৰু প্ৰথম কাপোৰযোৰ হৈছে এইযোৰ, যিযোৰ মই পিন্ধি আছোঁ। এয়া অলপ ওচৰৰ পৰা দেখাইছোঁ আপোনালোকক। ফুলটো কেনেকুৱা লাগিছে বাৰু? এইফালে এনেকৈ আৰু আন এযোৰ হৈছে এইযোৰ হালধীয়া চাদৰ আৰু বেঙুনীয়া আপোনাৰ ব্লাউজ আৰু মেখেলা। আৰু এয়া হৈছে চাদৰ। ফুলৰ কম্বিনেশ্যন কেনেকুৱা হৈছে আপোনালোকে ক'বচোন বাৰু মোক। মিচিং ষ্টাইলত বাচিব চেষ্টা কৰিছিলোঁ, কিমানখিনি হৈছে নাজানো। এয়া দেখিছে, পতিও এক্সট্ৰাকৈ বাচিব লগা হৈছে বহুত কষ্ট কৰি। এয়া আৰু এইফালে আপোনাৰ মাজতো বুটা দিছিলোঁ, এনেকৈ আপোনালোকে চাব পাৰে। আৰু আপোনালোকক দেখাই আছোঁ ব্লাউজৰ ডিজাইন। এয়া চাওক, মই গুগলত চাই আপোনাৰ দুটা ব্লাউজৰ ডিজাইন চাই এটা ব্লাউজত দিছিলোঁ। আগফালে আপোনাৰ নেট দি এয়া বুটাম লগাব দিছিলোঁ আৰু আগফালে আপোনাৰ চেইন আছে। আপোনালোকৰ যদি ভাল লাগিছে ব্লাউজটো, আপোনালোকে এইটো ডিজাইনত চিলাই ল'ব পাৰে। আগফালে চেইন আছে আৰু বেক চাইডে দেখিছে নেটৰ হয় আৰু আপোনাৰ বুটাম দিয়া আছে। আৰু হাততো এয়া আপোনাৰ ডিজাইনটো মই দিছোঁ বাৰু। বোৱা কাপোৰ যিহেতু মোৰ ওচৰত ভালেমানখিনি সংগ্ৰহ আছে, সেই গতিকে সকলোবোৰ কাপোৰ পিন্ধি ভিডিঅ' বনাব অলপ দিগদাৰ হৈ যায়। সেই গতিকে আপোনালোকক এনেকৈ দেখাই আছোঁ। আৰু এযোৰ হৈছে এইযোৰ আপোনাৰ সেউজীয়া, ৰঙা আৰু গোলপীয়া বুটা দিয়া আছে, দেখিছে আপোনালোকে। বুটাবিলাক দেখিছেনে, ৰঙা আৰু গুলপীয়া দিয়া আছে। আৰু মই ছাইডত আপোনাৰ পতি দিয়া নাই, এনেকৈ আপোনাৰ ছাইডত চেক চেক দি দিলোঁ। আৰু এইফালে আপোনাৰ আৰু আপোনালোকক ভালকৈ দেখাই আছোঁ মই। আৰু এয়া হৈছে মেখেলা, আপোনালোকে দেখিছে একে ৰঙৰ হয় আৰু ডিজাইনো একেই হয়। আৰু আনটো হৈছে এইযোৰ, কালাৰটো হৈছে দেখিছে, সৰু সৰু বুটা দি দিছোঁ আপোনাৰ কমলা ৰং আৰু হালধীয়া দি দিছোঁ। আৰু এনেকৈ সৰু সৰুকৈ এনেকৈ বাচিলোঁ এইবোৰ। বাকীবোৰ নিচিনা অলপ ডাঙৰকৈ বাচিব পৰা নহ'ল, সেই গতিকে কালাৰটো দেখিছে গ্ৰে কালাৰ হয়। আৰু মই ফুল দিছোঁ আপোনাৰ হালধীয়া আৰু কমলা ৰঙৰ। আৰু ইয়াৰ উজ্জ্বলতা হয়তো আপোনালোকে ইয়াত ভিডিঅ'ত গম পোৱা নাই, কিন্তু আপোনালোকে দেখিলে গম পাব ইয়াৰ উজ্জ্বলতা বহুত আছে, ভাল লাগে। আৰু এয়া মই আপোনালোকক পিন্ধি দেখাইছোঁ। মাজে মাজে গোটেই চাদৰখনতে বুটা দি দিছোঁ মই। আগফালে দেখি দিছোঁ। মেখেলাখনো তেনেকৈ দিয়া আছে, আপোনালোকক দেখাম মই।
এক্সট্ৰাকৈ বাচিব লগা হ'ল বেলেগকৈ বাচি দিছোঁ আৰু দেখিছে ইয়াত মই গছ ফুল দিছোঁ গছ ফুল দিছোঁ ফুল কেনেকুৱা লাগিছে কওকচোন আপোনালোকে এইযোৰ মই আপোনালোকক গাত মেৰিয়াই দেখাই দিছোঁ গুলপীয়া আৰু হালধীয়া ফুল দিয়া আছে আৰু ইয়াত আৰু মেখেলাখন দেখাই আছোঁ আপোনালোকক এয়া অলপ কাপোৰযোৰ লেতেৰা হৈ আছে মই পিন্ধিছিলোঁ সেই গতিকে লেতেৰা হৈ আছে কিন্তু কাপোৰটো কেনেকুৱা লাগিছে আৰু বিশেষকৈ ফুলটো কেনেকুৱা লাগিছে আৰু এতিয়া দেখাম আপোনালোকক আন এযোৰ কাপোৰ আৰু এয়া চাওকচোন এইযোৰ অলপ ডাঙৰে আছে বুটাটো ইয়াতো মই পতি দিয়া নাই চাইডে চাইডে মই বুটা দি দিছোঁ আৰু এইফালে হৈছে আপোনাৰ আগটো দেখিছে আপোনালোকে এয়া এনেকৈ দিয়া আছে আৰু এই আপোনালোকক মই গাত লগাই দেখাইছোঁ ইয়াৰ বুটাটো আপোনাৰ গুলপীয়া হালধীয়া আৰু কলাত দিয়া আছে আৰু এয়া চাওকচোন ভাল লাগিছেনে বাৰু আৰু মেখেলা হৈছে এইটো কালাৰ বুটাও একে দেই আছিলে কিন্তু চিলোৱা হোৱা নাই সেই গতিকে দেখাব পৰা নহ'ল পিছৰ পৰা দেখাম বাৰু আপোনালোকক আৰু ভিডিঅ'টো আজিলৈ ইমানেই আৰু সকলোৱে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ বাই বাই